Hello, আজি মই আছে ডিষ্ট্ৰিক্ট লাইব্ৰেৰী তাৰপাছত আমাৰ আজি সাথৰ নামৰ এখন অসমীয়া চলচ্চিত্ৰ আহি আছে তাৰপাছত আপোনালোকে দেখাই পাব তাতে আজি মই যিহেতু নৃত্য কৰোঁ ডান্স কৰোঁ তো সেইটো কাৰণে মানে এইবাৰ ইয়াতে এটা সুযোগ পাইছোঁ কৰিবলৈ তো আপোনালোকক মই এবাৰ দেখাই লওঁ কেনেকুৱানো কি হৈ আছে দেখা পাইছে গোটেইখিনি বহি আছে এইটো বৰ্তমান খালী তো আমি এতিয়া মেকআপ কৰি আহি পালোঁ দুইজনী তাই লিপষ্টিকে লগা নাই লগাব আৰু মই মানে ড্ৰেছটো আগৰ পৰা কৰি আহিছিলোঁ মানে তেওঁলোকে মোক মেকআপটো কৰি দিয়ে মই জানো মেকআপত মোক বেয়া দেখি মানে বহুত কিবা টাইপ লাগে কিন্তু উপায় নাই কাৰণ কেমেৰাত জিলিকিব কাৰণে মানে লগাই দিয়ে বেছিকৈ গমে পায় আপোনালোকে কাৰণ মানে তেনেকৈ হ'লেও বেলেগ কথা কি মানে কেমেৰাৰ কেপচাৰ নকৰে মেকআপটো নহ'লে মানে মুখখনত সেইটো কাৰণে তেওঁলোকে অকণমান বেছিকৈ লগাই দিয়ে তো উপায় নাই আৰু লগালোঁ লগাই কিনে এতিয়া বাকীবিলাকে মেকআপ কৰি আছে ভিতৰত আৰু আহিব লাহে লাহে মই আপোনালোকক দেখাই যাম তাৰপিছত তাকে এতিয়া আমি এতিয়া ওলাই গৈ আছোঁ বাহিৰৰ পিনে কাৰণ ইমান গৰম ভিতৰত কিবা কিবি বহুত দিগদাৰ তাৰপিছত এতিয়া কি কৰোঁ কি নকৰোঁ তাকে মই এনে পইচালৈ নাহিলোঁ নহয় বেগত থাকিলোঁ নেদিয়াটো নহয় মই বেগত আছে মোৰ আনিছোঁ তাৰপিছত এতিয়া আমি কিবা দোকানত যাওঁ চকলেট এইবাৰতো ফাৰ্ষ্ট ন মোৰ আছে বাৰু আগতে লতাশিলত কৰিছোঁ মই ৰিচেণ্ট লতাশিলত নাচি আহিলোঁ সেইটো এক্সপিৰিয়েঞ্চ লাইফৰ মানে বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ ছেকেণ্ড এইটো এতিয়া তাকে কৰোঁ আৰু কৰি গৈ আছোঁ এতিয়া ভাবিলোঁ যে কিবা খাব মন গৈছে কাৰণ আমি একো খাই অহা নাই ৰাতিপুৱা মই এটা কল আৰু মায়ে গৰম পানী কৰি দিলে তেনেকৈ এতিয়া তাই চকলেট ল'ব এয়া দেখা পাইছোঁ কামবিলাক ষ্টাৰ্ট হৈ গৈছে এতিয়া তাৰপাছত এয়া লাইট চাইট ইফালৰ পৰা জ্বলিব গোটেইবিলাক ফ্লেছটো জ্বলিয়ে গ'ল আন্ধাৰ হৈ আছিলে কাৰণে এয়া দেখিছে গোটেইবিলাক হৈ আছে মানুহতো নাই বাৰু কাৰণ এলাউ নকৰে যাতে অঁ এইটো যে পাৰি ডাইৰেক্টৰ এটা বহি আছে এইজন এতিয়া বহি আছে তাতে ইফালে লুকাই মেলি তো আমাৰ মানে এইখিনিতে শ্বুটিং হ'ব কলেজৰ ওপৰত হ'ব তো মানে কৰিবলৈ ইমান বেছি ভোক লাগিলে আমাৰ আমি কি খালোঁ আমি চিপছ খালোঁ তাই লৈ আহিছিলে মইতো আনাই নাই এতিয়া ভাবিলোঁ কি যদি বাহিৰত পাওঁ চিপছকে লৈ আহোঁ এটা পেকেট চিপছ আনি ল'বা চিপছকে আনিব আমি চিপছ লৈ আহিছোঁ আমি এতিয়া ওলাই আহিলোঁ ভৰিটোত পানী ইমান বেছি বাঢ়িছে তাৰপিছত ওলাই আহি কিনে এতিয়া চিপছৰ দোকানে নাপায় এইখিনিত নাপায় ভালকৈ নাপায় সেয়া বিচাৰি গৈ আছোঁ শ্বুটিঙৰ পৰা ওলাই মেলি আমাৰ ব্ৰেক দিলে কাৰণে এতিয়ালৈকে কোনফালে যাবা এতিয়া নাপায় তেতিয়ালৈকে চিপছে পোৱা নাই ইমান দিগদাৰ এতিয়া চাওঁ কৰিলৈকে যাওঁ আমি কি ললোঁ এইকেইটা এনেই তোমাৰতো দেখুৱা এনেই লৈ ল'লোঁ একো কামত নাহে মই গম পাওঁ তাৰপাছতো লৈ ল'লোঁ আৰু 10 টকাত পাইছোঁ যে 10 টকাৰ হয় একো নাপায় আমি এইটোকে পালোঁ তাৰপিছত কি ভাবিলোঁ কি উপায় নাই এইটোৱে ল'ব লাগিব সেইটোৱে ল'লোঁ লৈ কিনে এতিয়া যিটো গৰম নাখালেও নহয় মানে আমি দুজনে কিনি ল'লোঁ একদম কাৰণ যিটো অৱস্থা গৰমৰ মানে গৰমটো যেনেকুৱা পৰিছে উপায় নাই এতিয়া আমি কি কৰিম কি নকৰিম কাৰণ ইমান টাইম হ'ল আমাৰ আমি কেৱল বহি আছোঁ দুইজনীয়ে বহিছোঁ খাইছোঁ বেলেগ একো কৰা নাই
মেকআপ লৈছোঁ 1 ঘণ্টামান জাষ্ট মেকআপত গৈছে বাকীখিনি মানে কৰি আছোঁ ডাইৰেক্টৰ আহিছিলে তাৰপিছত বাকীখিনি মই কৰি আছোঁ কিন্তু এনেকুৱা গৰম যে আমাৰ একো কৰিবই মন আছে কিন্তু একো কৰিব মন নাই এনেকুৱা টাইপ হৈ গৈছে তাকে চাওঁ চিটুৱেশ্যনটো কি হয় অ'কে এই ৰ'বা মই ভুলকৈ থৈছোঁ কিবা এটা এতিয়া ষ্টাৰ্ট কৰিব আমাৰ লাহেকৈ আমাৰ এবাৰ প্ৰেক্টিছ কৰি দিলে প্ৰেক্টিছ কৰাৰ পাছত এতিয়া আকৌ নতুনকৈ ষ্টাৰ্ট কৰিব মই বাকীখিনি আপোনালোকক লাহেকৈ দেখাম হাই এইটো বহুত লেতেৰা গোন্ধ আমাৰ এটা চিন আছে আমি এটা চিন কৰিম লাহেকৈ এই দুজনী যে ৰখি আছে আকৌ সেইকেইজন নাহাকে বাকীকেইজনী মইতো মাতি আহিছোঁ একদম জলদি নাচিব লাগে বাকীখিনি নাজানে প্ৰব্লেম আছে মানে ব্লগ বনাইছোঁ হাই মই এলে কিমান বাৰ হাই কলো ঠিক নাই ইয়াত কৈ দিয়ক হ'ব ফিল্মখন কেনেকুৱা সো গাইজ আমাৰ এখন আহি আছে ফিল্ম 14 ফেব্ৰুৱাৰী আগে ৰিলিজ কৰা হ'ব 2025 ফিল্মখনৰ নাম হৈছে hathor.com আৰু আপোনালোকে চাব আমাক ছাপোৰ্ট কৰিব কেনেকুৱা পাই জনাব কিন্তু হলত চাব আহিব কিন্তু guys এতিয়া রাইস সাইজ নহব এটা গাইস চলি আছে মানে এটা আমার ভালো বহুত স্মাইল দোস্তো এই দোস্তো বা ইম্পোরা বন্তি দিও আহি দিবহি তুমি মোক কপি কৰিছে বুলি কি আনে তাৰপিছত মই আপোনালোকক দেখাম আমাৰ এতিয়া ষ্টাৰ্ট হ'ব আকৌ মানে গান বাজি আছে বেকত আকৌ হ'ব এতিয়া ঠিক নাই কেতিয়ালৈকে হয় কোনে একো গমে নাপায় তেতিয়ালৈকে প্ৰেক্টিছ কৰাই আমি একদম ষ্টাৰ্ট হৈ লওক মানে হৈয়ে আছে কৰি লৈ কেনে আপোনালোক লগ পাইছে এতিয়া ফটো উঠিছে চবে আজি আমাৰ শ্বুটিং খতম মানে আমাৰ গানৰ আজি একদম ডেডলাইন কৰিব কোৱা লগ পাই কেনেকুৱা লাগে এই ফটো ঐ এইফালে চা লগ পাই কেনেকুৱা লাগিল কোৱা ভাল লাগিল তাই খং উঠিছিলে মাজতে খাব নাপায় ভোকত ফাইনেলি খাবও পালে খং কমিল আপোনাৰ এক্সপিৰিয়েঞ্চ কওক ভাল লাগিল কেনেকুৱা লাগিল ভাল লাগিল খুবেই ধুনীয়া আপোনালোকে বৰ ধুনীয়া কৰিছে থেংক ইউ আৰু এতিয়া মই কাৰফালে নিম অৰ্ণৱ দা হাই এতিয়া পেৰেণ্টছবিলাক বহি আছে ইয়াতে কৰিব আৰু এতিয়া লাহেকৈ চববিলাক ষ্টাৰ্ট হ'ব এতিয়া মই ডাইৰেক্টৰ আপুনি কওক এতিয়া আপোনাৰ ফিল্মখনৰ কথা চিনেমাখন আৰম্ভ কৰিছোঁ hathor.com আপোনালোক সকলোৱে চাব আহিব চব বহুকেইটা সাংস্কৃতিক অনুষ্ঠান সকলোতকৈ আকৰ্ষণীয় অনুষ্ঠানটো হ'ল ক্লাছ 11 আৰু 12 কেইগৰাকীমান ছাত্ৰ ছাত্ৰীৰ যুগল বন্দী এক মিউজিকেল হাই ফিল্মখনৰ কথাটো হ'ল আমাৰ ফিল্মখনৰ নাম হৈছে হাথৰ আৰু আজি হাথৰৰ শুভ আৰম্ভণি কৰিম আজি আমাৰ ফাৰ্ষ্ট শ্বুটিং ইয়াত গতিকে হাথৰ চাব আশা কৰিছোঁ আমাৰ কেমেৰামেন আছে বহুত কষ্ট এই গৰমত বহুতখিনি কষ্ট কৰিছে আমি বহুতখিনি কষ্ট কৰিছোঁ কাম কৰিছোঁ ইহঁতেতো কাম কৰিছে গতিকে আশা কৰিছোঁ নাচটো একদম ফেণ্টাষ্টিক ধুনীয়া কৰিছে দিয়ক
ধুনীয়া মোৰ নাচটো চাই কেনেকুৱা লাগিছে বৰ ধুনীয়া লাগিছে আগে পিছে মোৰ নাচ চাই কেনেকুৱা পাইছে ভাল পাওঁ কাৰণে তোমাৰ নাচ চাবলৈ আহিছে বহুত ডাঙৰ কথা মোৰ নাচ চাই পেলাই বহুত ভাল পায় মোৰ ঘৰৰ ওচৰৰে খুৰা কিমানটোৰ পৰা পাইছোঁ কেনেকুৱা একদম ধুনীয়া সুন্দৰ মোৰ এই সৰুজনীয়ে হৈ আছে অভিনেতা এক মিনিট ৰ'ব হাই বহুত বেছি মৰম কৰে আজি আহিলে আমাৰ ইয়াৰ শ্বুটিং চাবলৈ খতম হৈ গ'ল গানৰ বহুত বেছি কষ্ট হ'ল কাৰণ আমি 10:30 আহিছিলোঁ গোটেইকেইজনী 10:30 আহিছোঁ তেওঁলোক তেজপুৰৰ পৰা আহিছে আণ্টি হাই আচ্ছা তেজপুৰৰ পৰা আহিছে চব যাব লাগিব নিজৰ নিজৰ ঠাইত আমাক বাৰু থ'ব যাব কিন্তু ৰাতিপুৱা 10:30 পৰা বহুত বেছি কষ্ট কৰিছোঁ যেতিয়া মানে আশা কৰোঁ তেতিয়া ৰিলিজ হ'ব আপোনালোক চবেই আহিব কষ্ট কৰিলে ভাল পায় কষ্ট কৰিলে ভাল পায় ঠিক আছে এতিয়া আমি ওলাওঁ আপোনালোকক ৰাস্তাত লগ পাম হয় কিন্তু যিমানখিনি পাৰিছোঁ কেৱল নাচটোৰ কাৰণে আজি যদি মই নাচটো নাজানিলোঁ হয় বা কিবা নকৰিলোঁ হয় চাগে আজি মই ইমান ধুনীয়া সুযোগ এটা নাপাওঁ কিন্তু আজি মই কেৱল নাচৰ কাৰণে পাইছোঁ মই ধন্যবাদ দিওঁ মোৰ গুৰুকো মই ধন্যবাদ দিওঁ ৰূপচিকা হাজৰিকাক মই সদায় কওঁ যে তেওঁৰ পৰা মই বহুত কৃতজ্ঞ মানে কাৰণ তেওঁৰ নিচিনা গুৰু ভাগ্যত থাকে সৌভাগ্য মানুহে পায় তো মানে মই বহুত বেছি সুখী আজিৰ দিনটোক লৈ প্ৰথম এক্সপিৰিয়েঞ্চ আছিল মোৰ লতাশিল ডাঙৰ লতাশিলত নাচি আহিলোঁ প্ৰগ্ৰাম কৰি আহিলোঁ তাৰপিছত বহুতক লগ পালোঁ তাতে বহুতৰ লগত চিনাকি হ'লোঁ ছেকেণ্ড হ'ল মোৰ আজিৰ দিনটো তো আজিও মই বহুতৰ লগত চিনাকি হ'লোঁ বহুতে বহুত ধুনীয়া মানে মাত বোল কৰে বা তেনেকৈ ভাল লাগিলে মানুহবিলাকক আশা কৰোঁ আগন্তুক দিনা আপোনালোকে ছাপোৰ্ট কৰি যাব সহায় সহযোগিতা আগবঢ়াব মই আৰু আগবাঢ়ি যাবলৈ চেষ্টা কৰিম ভাত খাইহে মই ভালকৈ ফুল কনফিডেঞ্চত মানে ৰিহাৰ্চেল কৰিবলৈ পাইছোঁ আৰু ভাত নাখালে চাগে মই আৰু উইক হৈ গ'লোঁ হয় আজি মই এই ব্লগটো এইখিনিতে এণ্ড কৰোঁ যদি আপোনালোকে ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব মোৰ আজি ফাৰ্ষ্ট ব্লগ হয় মই ব্লগ কৰি পোৱা নাই আগে পিছে গমেই পাব চেনেলটো চালে আজি প্ৰথম কৰিছোঁ যদি কিবা ভুল হয় আপোনালোকৰ সৰু বা ডাঙৰ যোনে নহওঁ তেনেকৈ নিজৰ বুলি ভাবি কেনে ঠিক কৰি শুধৰাই দিব মই তাকে আশা কৰি আজি ব্লগটো এইখিনিতে সমাপ্ত কৰিলোঁ বাই বাই